বিশ্বত কৰোনা সংক্ৰমণ দূৰ নহওঁতেই দেখা দিলে অন্য এক আতংকই। প্ৰান্তে প্ৰান্তে ভয়ানক ৰূপ ধৰিছে ঘূৰ্ণীবতাহ আমফানে। 160 কিলোমিটাৰ বেগত অহা এই আমফানে খুন্দা মাৰে পশ্চিমবংগত। বৰ্তমান পশ্চিমবংগত এই তীব্ৰবেগী বতাহজাকে বহু ধৰণৰ ক্ষতি সাধন কৰে। বতৰ বিজ্ঞান বিভাগে ইয়াক অত্যন্ত গম্ভীৰ ঘূৰ্ণীবতাহ বুলি চিহ্নিত কৰিছে। এই তীব্ৰবেগী ঘূৰ্ণীবতাহৰ জৰিয়তে বহুতো লোকৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগৰ উপকূলীয় অঞ্চলত ধ্বংসলীলা আৰম্ভ কৰিলে এই ঘূৰ্ণীবতাহ আমফানে। পশ্চিমবংগতো পৰশ পেলালে এই ঘূৰ্ণীবতাহজাকে। পশ্চিমবংগত আমফানৰ বাবে এই পৰ্যন্ত 10-12 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। পশ্চিমবংগৰ পৰা এই ঘূৰ্ণীবতাহে প্ৰভাৱ পেলাব অসম তথা উত্তৰ পূবক। এইবাৰ কাছাৰৰ পিছত কামৰূপ মেট্ৰ'ত প্ৰশাসনৰ সতৰ্কবাণী শুনালে। আজি আমফানে অসম তথা উত্তৰ পূবত পেলাব পাৰে প্ৰভাৱ। আজি অসমতো হ'ব পাৰে আমফানৰ তাণ্ডৱ। টেলিকম সেৱা বন বিভাগক সষ্টম হৈ থাকিবলৈ আহ্বান জনালে অসম প্ৰশাসনে। সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে অগ্নি নিৰ্বাপক বাহিনী শক্তি বিভাগক। আজিলৈকে উৰিষ্যাত আমফানৰ বাবে 3জন ব্যক্তিৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে।